অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা পবিত্ৰ পতাকাৰ তলত সমবেত হোৱা কেন্দ্ৰীয় কমিটিৰ উপসভাপতি মহোদয়, ভূঁই সমাজৰ সম্পাদক মহোদয়, হোজাই জিলাৰ প্ৰতিটো সমাজৰ মুৰব্বীসকল, হোজাই জিলাৰ জাতীয় মহাসভাৰ উপসভাপতি, উপদেষ্টা প্ৰমুখ কৰি সমবিষয়ববীয়াসকল, আটছাৰ সভাপতিকে ধৰি সমবিষয়ববীয়াসকল, আজি আমি অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ 19তম প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি আমাৰ পতাকা অর্থাৎ ধ্বজা উত্তোলন করেছো। ইয়ার লগে লগে আমার এই হোজাই জেলার সাঁওতাল সমাজ, অদকম ঝেরিয়া তেলি সাহু সমাজ, ধোবি সমাজ, মুন্ডা সমাজ, তাঁতি সমাজ, পটেল সমাজ, গোৱালা সমাজ, কুৰকুৰ সমাজ তেখেতসকলে নিজৰ নিজৰ পতাকা উত্তোলন কৰিছে। আৰু মই ভাবো এই পতাকাৰ তলত যেহেতু আমি আজি সমবেত হৈছো, আমি জাতিক নেতৃত্ব দিবলৈ আগবাঢ়িছো। অসমত আজিৰ তাৰিখত প্ৰায় 1 কোটি চাহ জনগোষ্ঠী ৰাইজ আছে। আৰু এই 1 কোটি চাহ জনগোষ্ঠী ৰাইজক আৰ্থিক, সামাজিক, সাংস্কৃতিক দিশত আগুৱাই লৈ যাবৰ কাৰণে অসমত অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ জন্ম লগ্নৰ পৰা আপ্ৰাণ চেষ্টা কৰিছে আৰু তাৰ কিছু সফল হৈছে। আৰু আমিও হোজাই জিলা চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ মৰ্মে আজি চাহ জনগোষ্ঠী কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ যিটো ঠাইত আমি এই পবিত্ৰ পতাকা উত্তোলন কৰিছো। আমাৰ এই পতাকাৰ লগতেই বহু কথা আমার জড়িত হয়ে আছে। গতিকে আমি প্রতি সমাজে আজিৰ পৰা একগোট হৈ সমাজৰ কাম কৰিম। আৰু অসমত আজিৰ তাৰিখত চাহ জনগোষ্ঠী ৰাইজৰ কাম কৰিবৰ কাৰণে দুটাই সংগঠন আছে, অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি জাতীয় মহাসভা। এই দুটা শক্তিশালী আৰু এটা পবিত্ৰ সংগঠন। আৰু এই সংগঠন দুটাই যুটীয়াভাৱে কাম কৰি আগবাঢ়ি আছে। আৰু আমি তেখেতসকলৰ লগত সংগতি ৰাখি আজিৰ এই পবিত্ৰ অনুষ্ঠানটোত আমি সমবেত হৈ জাতিৰ হকে আমি আগবাঢ়িবৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হৈছো। আৰু অনাগত দিনবিলাকত আমি সবে যাতে মাৰ বান্ধি সমাজৰ উন্নতিৰ কথা আমি চিন্তা কৰোঁ, এইটো আমি সবে ঐক্যবদ্ধ থিয় হ'ব লাগিব। আমি এতিয়া আমাৰ শ্বহীদ বেদী আমি নিৰ্মাণ কৰিছো, তাতো আমি পুষ্পাঞ্জলি লগতে চাকি আমি জ্বলাম। আৰু সেয়ে এই অনুষ্ঠানটি ইয়াৰ লগে লগে আৰম্ভ হ'ব। আমি ঠিক 11টা বজাৰ লগে লগে আমি আমাৰ মুকলি সভাও আৰম্ভ কৰিম। গতিকে যিসকল ৰাইজ আহিছে, সমাজৰ মুৰব্বীসকল আহিছে, আমি সকলোৱে আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ আমি ভালভাৱে কৰিব লাগিব। আৰু এই অনুষ্ঠানত আপোনালোকে সহযোগ কৰাৰ কাৰণে মই সকলোকে পুনৰবাৰ ধন্যবাদ জনাই, সেৱা জনাই মোৰ বক্তৃতা সামৰণি মাৰিছোঁ। নমস্কাৰ।